কিন্তু এনেকৈ যে স্থানীয় মানুহখিনি গোট খাইছে নাটক এখন কৰিছে সেইটো বহুত বেছি ডাঙৰ কথা যে মানুহখিনিৰ মাজত এটা একতা আহে এই নাটকখনৰ যোগেদি যিহেতু সমাজ সংস্কাৰ এটা আহিল আৰু গতিকে এনেধৰণৰ এই নাট্য পৰিৱেশটো থাকক আৰু ইয়াৰ পৰাই কোনোবা আৰু আগবাঢ়ি যাওক অসম ভাৰত বা বিশ্ব দৰবাৰলৈ আগবাঢ়ি যাওক অভিনেতা হৈ প্ৰতিষ্ঠিত হওক তাকে ময়ো অভিনেতা হিচাপে কামনা কৰিলোঁ আৰু সকলোকে পুনৰবাৰ ধন্যবাদ জনাইছোঁ মোৰ দেউতাক শহুৰ দেউতাক চাগে জানিবই মাখিবাহা হাইস্কুলতে কৰিছিল তাত কৰিছিল ডিজাইন গোস্বামীদেৱ গতিকে এই মাখিবাহাৰ প্ৰতি এটা টানো আছিল শুনি আছিলোঁ আগৰ পৰাই সেইকাৰণে চাগে আজি এনেকৈ আহি উপস্থিত হ'ব পাৰিলোঁ বহুত বহুত ধন্যবাদ তথাপি ইমান চিৰিয়াছলি কৈছোঁ যদি অকণ ধেমালি দুই এটা কৰি দিব লাগিব দুটামান তেনেকুৱা কথা কৈ দিলে অলপ শুনি ভাল পায় ৰাইজেও তো বেহাৰ বাই আউটপোষ্টটো চাইছিল তাতে যে এবাৰ চাউথ ইণ্ডিয়ান ওলাইছিলোঁ আছেনে মনত আপোনালোকৰ আছেনে নাই ইলে মই এবাৰ মাতি দিওঁ আহিছিলোঁ আমি নন্দু ভেংকಟ সরবেন্দ্ర స్వామి జయ అయ్యయ్యో ఆంధ్ర పూలుమా నింద్ర కట్టబలమా అయ్యయ్యో বুজি পাইছেনে নাই পোৱা মই বুজি পোৱা নাই আপোনালোকে ক'ব পাৰোঁ থেংক ইউ সকলোকে পুনৰ ধন্যবাদ আৰু আমি বেছি দেৰি নকৰোঁ চব টোপনি ঘূৰি ঘৰ মানুহ শুলেই মই বোলো মই এপাক গৈ আহোঁ মাতটো দি আহোঁ তাই আপোনালোকে উপভোগ কৰক কালিলৈ উপভোগ কৰিব ভালকৈ আজিতো ৰিহাৰ্চেল ধন্যবাদ সকলোকে